हेलो गाइस वेलकम टू माय यूट्यूब चैनल सत्यनंदानी मैं आज आपलोगक देखाम माइनरिटी स्कलारशिप जी NSP आंडारत আছে हेतु कार कार हुमाइছে আৰু কাৰ কাৰ हुमा নাই আৰু যিসকলৰ हुमा নাই সিহঁতৰ এতিয়াও পোৱাৰ কোনো চান্স আছে নেকি সো এটো জানিবলৈ ভিডিওটো চাই থাকক আৰু প্ৰথমে হেতু কোৱাৰ আগতে মই প্ৰথমে এটা স্কলাৰशिপ চেক কৰি লম যে পইচাটো हुमाइছে না নাই সো চেক কৰিবলৈ প্ৰথমে আপুনি যিকোনো ব্ৰাউজাৰত যায় NSP বুলি সাৰ্চ কৰিব तार पिছত ইয়াতে আহিব नेशनल स्कॉलरशिप पोर्टल ইয়াতে ক্লিক কৰিব तार पिছত লগইন অপশন আছে ইয়াতে যায় ফ্ৰেছ 2019-22 সার্চ কৰি দিব तार पिছত ইয়াতে আপোনাৰ এপ্লিকেশন আইডি আৰু পাসওয়ার্ড দি আপুনি লগইন কৰি ল'ব ইয়াতে চাওক সব আহি গৈছে এতিয়া আমি চাম ইয়াৰ কারেন্ট স্ট্যাটাস কি আছে এপ্লিকেশন ফাইনাল ভেৰিফাইড বাই দি স্টেট বোর্ড ফোর্স নোডাল অফিসার মানে ইয়াৰ কি হৈছে এপ্লিকেশনটো একদম ফাইনাল ভেৰিফাই হৈ গৈছে এতিয়া আমি চাম ইয়াৰ এই স্কলাৰশিপৰ কাৰণে মেৰিট লিষ্টত আছে না নাই ইয়াতে চাওক সিলেক্টেড ফৰ মেৰিট লিষ্ট ইয়াতে কি আছে নো বুলি লিখা আছে কথাটো কি হল যে ইয়াৰ ফাইনাল ভেৰিফাই হৈ গৈছে আইডিটো কিন্তু মেৰিট লিষ্টত নো বুলি আছে গতিকে এতিয়া কথাটো হল যে ইয়াৰ কোনো এতিয়া চান্স আছে নেকি নিশ্চয় আছে কিন্তু কেতিয়া তেতিয়াই যেতিয়া মানে অলৰেডি যিসকল ষ্টুডেণ্টে মেৰিট লিষ্টত আহি গৈছে সিহঁতৰ যেতিয়া এতিয়া কি হৈ আছে কিছুমানৰ পইচা हुमाइছে আকৌ কিছুমানৰ পেমেন্টটো আন্ডাৰ প্ৰসেসিংত আছে গতিকে এইটো স্কলাৰশিপ যিজন মন্ত্ৰীৰ আন্ডাৰত আছে তে যেতিয়া সবৰে পইচাটো পেমেন্ট কৰি দিব তেতিয়া तार पिছত जिमानखिनि बाजेटत থাকি যাব পইচা হেতু চাই চিতিহে বাকি ষ্টুডেন্টৰ মেৰিট লিষ্টটো বনাব গতিকে কথাটো হল কি যে তেতিয়া তো বাজেটত পইচাটো কমি যায় তেতিয়া মেৰিট লিষ্টত আহাৰ চান্সটো বহুতৰে কমি যায় গতিকে এটো যদিও চান্স আছে কিন্তু বহুত কম গতিকে এটো আশা নকৰাই ভাল গতিকে আজিৰ ভিডিওটো এইখিনি আছিল আশা কৰো ভিডিওটো ভাল লাগিছে ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰিব আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ।